নমস্কাৰ আৰু আজিলৈ আহিছোঁ এটা মিনি ভ্লগ। এতিয়া মই গৈ আছোঁ অফিচত আৰু এতিয়া অফিচত গৈও 11টা বজাৰ ব্ৰেক আৰু নমিতা আৰু মই গৈ আছোঁ ওপৰলৈ চাহ খাবলৈ, কাৰণ ৰাতিপুৱা একো খাই অহা নাই, বহুত ভোক লাগিছে। তো এতিয়া আমি গৈ আছোঁ ওপৰলৈ। চাহ খাব যাবৰ কাৰণেও ভাবিব লাগে বহুত, কাৰণ একদম ওপৰত হয় কেণ্টিন, মানে যাওঁতে ভাগৰ লাগি যায়। তো ইয়াতে গৈ এইবিলাক চাহৰ আকাক মই ক'লোঁ যে মই চাহ খাম, চাহ ল'লোঁ ইয়াৰ পৰা। আৰু মই আছোঁ অসমৰ বাহিৰত চেন্নাইত, মোৰ অফিচ চেন্নাইত, সেইকাৰণে মই কৈ আছোঁ 8টা বুলি। তো চাহ আৰু মেৰিগ'ল্ড বিস্কুট, বহুতেও বেয়া পায় মেৰিগ'ল্ড বিস্কুট, বাট মই বহুত ভাল পাওঁ আৰু সেইকাৰণে লৈ লৈছোঁ বহুতবিলাক। এতিয়া মই চাহৰ লগত খাম। আৰু এয়া হ'ল মই চাহৰ মজা লৈ আছোঁ, ইফালে নমিতাই ভিডিঅ' কৰি আছে। আৰু এয়া মোৰ অফিচৰ পৰা ভিউ, অলপ ভালকৈ দেখাবলৈ ট্ৰাই কৰিম। মিঠা কম হৈছে সেইকাৰণে চেনি লৈ আৰু ঘুলি আছোঁ। আৰু তাই খাই আছে। আৰু এই স্নেহাকা, তাই হ'ল মালায়ালম আৰু মোৰ কলিগছ হয় অফিচত। তাইক কৈ থাকে মোক ভিডিঅ'ত ওলাবৰ কাৰণে, সেইকাৰণে তাইক শ্বুট কৰি দিলোঁ। আৰু এতিয়া খাই আছোঁ চাহ। আৰু এই অফিচৰ পৰা মোৰ ভিউ, চেন্নাই ভিউ। ব্ৰেক হয় 11টাৰ পৰা 11:15 মিনিটৰ ব্ৰেক, বাট লেকচাৰ দিওঁতে দেৰি হৈ যায়, সেইকাৰণে অহাৰ টাইমত আমি দৌৰি আহিব লাগে। তো আমি দৌৰি আহি আছোঁ। চ' লগ পাম নেক্সট ব্লগত। থেংক ইউ, বাই বাই।